এভৰিৱান, কি খবৰ আপোনালোকৰ? এইটো চেনেলত মোৰ এইটো ফাৰ্ষ্ট মিনি ভ্লগ হ'ব। আপোনালোকে সকলোৱে চাব। এতিয়া মই অলপ ওলাই ল'লোঁ, যাম আৰু এতিয়া ক'ত যাওঁ, কি কৰোঁ, অলপ আপোনালোকক দেখাম। মই ডিউটিত আহিছোঁ। এতিয়া মই ৰুমৰ পৰা ওলাই দিলোঁ। মোৰ লগৰজনীও যাব, তাই বেলেগত যাব। এতিয়া মই বহুদিনৰ মূৰত মোৰ প্ৰিয়জনক লগ পালোঁ। এতিয়া আমি ৰঙিয়া মেগা ষ্ট'ৰলৈ গ'লোঁ। তাত ৱাটছৰ টেম্পাৰ এখন লগাব লগা আছিলে, এইটো হৈ গ'ল আমাৰ। তাৰপিছত তাক বোলে জোতা লাগে, আমি জোতা চাবলৈ আহিলোঁ। সি পূৰা গল মেলি জোতা চাই আছে। ল'ৰা মানুহৰ ভাল, যিযোৰ চাই এযোৰে পচন্দ হয়, কিন্তু আমি ছোৱালীবোৰ অধিক মাছত বগলী বনাই। এযোৰ চালে সি সেইযোৰে তাৰ পচন্দ। ময়ো এবাৰ ট্ৰাই কৰি চালোঁ বাৰু। ঠিক আছে, সি এতিয়া জোতাযোৰ লৈ ল'লে, ভালে লাগিছে বাৰু। একেবাৰে জোতাযোৰ পিন্ধিয়ে ল'লে। এতিয়া পুৰণিযোৰ আকৌ আমি ভৰাই ল'লোঁ। যিহেতু আজি বহুত গৰম, গতিকে কি খাম, আইচক্ৰীম এটাকে লৈ কিনে ভাৰত গহনালয়লৈ গ'লোঁ। ইয়াতে তাৰ লগৰ এজনৰ বিয়াৰ কাৰণে খাৰু আৰু আঙুঠি গৰাব দিয়া আছিলে, এইখিনি আমি লৈ ল'লোঁ। তাৰপিছত অকণমান টাইম ইকো পাৰ্কত বহিলোঁ। দুপৰীয়া টাইম বতাহ চতাহ দি আছিলে, যিহেতু গৰম, অকণমান টাইম বহি আহিলোঁ। পিছত ছাতি দোকানত গৈ ছাতি এটা ল'লে সি। তাৰপিছত যিহেতু এতিয়া বহুত বৰষুণ, ডেইলি বৰষুণ দি আছে, ৰেইনকোটৰো বহুত প্ৰয়োজন। সি এটা ৰেইনকোট ল'লে, লগ পালোঁ আমি। তাৰপিছত আমি তাইৰ লগত কিবা কিবি ষ্টাইল মচন চাওকচোন খোৱাৰ। যিহেতু দুপৰীয়া টাইম হৈছে, অলপ ভোক লাগিছিল, লাঞ্চটো বাহিৰতে কৰি ঘৰলৈ বুলি গুচি আহিলোঁ। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। ভিডিঅ'টো কেনে পালে জনাব।